নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। এতিয়া ৰাতিপুৱা 5টা বাজিছে। মই পথাৰত চাহ দিবলৈ কাৰণে আহিছোঁ। দেউতা আৰু বৰজনে পথাৰলৈ কঠীয়া কঢ়িয়াই আছে কঠীয়াতলিৰ পৰা। আজি আমাৰ খেতি শেষ হ'ব, তাকে বোলো আপোনালোকক দেখাই থাকিলে আমাৰ পথাৰ পৰিৱেশ। আৰু এইফালে ঘৰ আহি পালোহি, এইজনে শাক কাটি আছে আৰু দি দিছোঁ আৰু এওঁলোকক আজি ৰান্ধনি কৰিবৰ কাৰণে। এজনে কুকুৰা বিচাই আছে, এইফালে এজন ওচৰৰে ভাইটি হয় আৰু এইফালে এয়া শাক কাটি আছে। এইফালেও এজন ককাইদেউ হয়, তেওঁ কুকুৰা মাংস কাটি আছে। আৰু এতিয়া মই পথাৰলৈ ওলাই লওঁগৈ, তাৰপিছতে পথাৰলৈ যামগৈ আৰু এইখিনি মাংস কাটি হৈ গ'ল। আৰু এইফালে এইখিনি পেটু ভাজি, আপোনালোকে খায় নে নাখায়? পেটু মাংসৰ যোনটো কুকুৰা মাংসৰ পেটু ঠেং মূৰা সেইবোৰ আমাৰ জলকীয়া ভাজি বনাই পচলাৰ লগত। এইখিনি পচলা কাটি থৈছে, পচলা ভাজি হ'ব। আৰু পথাৰলৈ তাৰপিছত ৰুবলৈ আহি গ'লোঁ। মায়ে চাহ দিবলৈ আহিছে পথাৰত। এইফালে বাইদেউ ৰুই আছে, সেইফালে আৰু কেইজনমানে আছে। দেখাই দিছোঁ আমাৰ পথাৰ পৰিৱেশ চব। আৰু এতিয়া চাহ খাই লওঁগৈ। এগৰাকী বাইদেৱে হয়, মোৰ জা, বৰ্তাহঁতৰ সৰু জা হয়। এগৰাকী আকৌ বৰমা, আৰু এইফালে মা, আৰু এইফালেও বাইদেউ হয়। আমি জা জোৱালি হৈছোঁ। এজনীও আমাৰ বাইদেউ আৰু এজনীও বাইদেউ, গোটেইকেইজনী বাইদেৱে হয়। আৰু এয়া সেইজন ককাইদেউ হয়। ৰুই থাকোঁতে কঠীয়া শেষ হ'ল, আকৌ দেউতা মই অলপ সেৱা তুলি লৈছোঁ। যিহেতু আজি খেতি শেষ কৰিম বুলি ভাবিছিলোঁ, কঠীয়াই নহ'লগৈ। সেইকাৰণে কেইগৰাকীমানে ৰুই আছে আৰু মই এইফালে কঠীয়া তুলিবলৈ আহিলোঁ দেউতাৰ লগত। কঠীয়া আমাৰ বহুতেই থাকিবগৈ, যোৱাবাৰ হোৱা নাছিলে, সেইকাৰণে এইবাৰ বেছি লৈছিলে, কিন্তু এইবাৰ বহুত কঠীয়াই থাকিবগৈ। ইয়াত কালা চালা চব আহিব লাগিব, মছলা লাগিব, এজন বৰজনা মানে সৰু ককাইদেউ, আৰু এইফালে এজনো বৰজনা হয়। ককাইদেউ বুলিয়ে মাতোঁ, বৰজনা বুলি মাতিবলৈ নিদিয়ে। নিৰামিষ ভাজি বনাই আছে, আলু, ৰঙালাও, কোমোৰা এনেকুৱাকৈ। আৰু এইখিনি হ'ল জলকীয়া ভাজি, পচলা। আৰু ৰান্ধনীজন দেখাই দিছোঁ, এইজন ককাইদেউ হয়, তেওঁ ৰান্ধি আছে। আৰু খেতি শেষৰ দিনা আমাৰ এনেকৈ ভাল বনোৱা নিয়ম। আৰু আপোনালোকৰ ফালে বাৰু বনাই নে নবনাই জনাবচোন। এনেকৈ দুটা ভঁৰাল এতিয়া এটা ভঁৰাল আছে, 4টামান ভঁৰাল হ'লে হয় আৰু। আজি খেতি শেষ, আমাৰ এনেকৈ ভঁৰাল বনাই দিছোঁ। মানে মই বনোৱা নাই আৰু। এনেকৈ বনাই আকৌ তাৰপৰা হেনো হেৰি কৰিব লাগে নি, পানী অলপ ছিটিয়াব লাগে। তাৰপিছত ঘৰলৈ আহি গ'লোঁ, আৰু বাইদেউ গা ধুই আছে, সেইকাৰণে মই অকণমান ৰখি আছিলোঁ। তাৰপিছতে সকলো আহিলে ভাত খাবৰ কাৰণে গা পা ধুই, আৰু এতিয়া ভাত খাবলৈ ৰেডি হৈ গ'ল। আমি খাম এতিয়া। ভাতৰ লগত আছিলে আজি কোমোৰা আৰু ৰঙালাও, আলু, কুকুৰা মাংস আৰু পচলা, জলকীয়া ভাজি আৰু কচু, দাইল এনেকৈ আছিলে, আৰু কিবা চাটনি বনাইছিলে। এনেকৈ আমি খালোঁ, আৰু খুবেই ভাল লাগে এনেকৈ পথাৰৰ দিনত সকলোৱে মিলি লাগিলে অকণমানে হয়, সকলো নাজানে যিকোনো বস্তু খাই ভৰাই খাই খুবেই ভাল লাগে। আৰু আজি খেতিৰ পৰা উঠিলোগৈ আৰু ৰুবলৈ নাই। মই দিছোঁ, আপুনি ওলাই আহক।
কৰিবলৈ নাপালে ভাল মোৰ নিচিনা শান্তি নালাগে মোৰ শান্তি নালাগে বহিলে মই ৰান্ধনি যে পুৰা বহি চবলে পাৰি তেওঁ ৰন্ধন গেছতে আছে ৰন্ধন গেছতে আছে নিমখ দিম নাই জলকীয়া মছলা একো নাই সিহঁতি দুজনীয়ে খাই আছে বা খাই উঠিছে আৰু আমাৰ খাই শেষ হোৱাৰ পিছত ককাই দেউতাই খালে আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।